শিক্ষা একাডেমি অসম চেনেলটোৰ ফালৰ পৰা সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অতিকৈ গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আজি আলোচনা কৰিবলৈ আছোঁ। সেই আলোচনাসমূহৰ মাজত কি আছে, যিসকলে এতিয়ালৈকে চৰকাৰী এখন চাকৰিৰ কাৰণে ৰৈ আছে আৰু সেই চাকৰিটোৰ কাৰণে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে, সেইসকলৰ কাৰণে কি হ'ব, এই ভিডিঅ'টো কি হ'ব, বহুতো বিষয় তেওঁলোকে জানিব পাৰিব। লগতে 4,500 যি এপ্লাই কৰিছিলে যিসকলে, সেইসকলৰ কাৰণে আজি এই ভিডিঅ'টো কি হ'ব, অতিকৈ গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে। সম্পূৰ্ণকৈ চাবলৈ ট্ৰাই কৰিব, যিহেতু মোৰ যি অভিজ্ঞতা আছিলে LPUPৰ কাৰণে ময়ো এপ্লাই কৰি থৈ দিছিলোঁ, আৰু লগতে কি হৈছে, ইতিমধ্যে মোৰ GTPGTটো মোৰ নাম চিলেকশ্যনত আহিছে আৰু ভেৰিফিকেশ্যন কৰি থৈ আহিছোঁ সুন্দৰকৈ। তো সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আজি 4,500 ভেকেঞ্চিৰ ওপৰত আমি যি গুৰুত্বপূৰ্ণ বিষয়সমূহ নিজৰ মন্তব্য বা বক্তব্য আমি আগবঢ়াবলৈ গৈ আছোঁ, সেইসমূহ আপোনালোকে কেনেধৰণৰ পায় সেইখিনি কিবা তলত কমেণ্ট ছেকশ্যন জনাব পাৰে। আৰু মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা মই যিখিনি কৈছোঁ সেইখিনিও আপোনালোকে অলপ চালি জাৰি চাব পাৰে, বা সেইখিনি ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে আপোনালোকৰ লগত কেনেদৰে মিল খাইছে সেইখিনিও আপোনালোকে জানিব পাৰে। তো আহক আমি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰম্ভ কৰাৰ বিষয়টো হৈছে কি, 4,500 যে LPUP ভেৰিফিকেশ্যনৰ কথা, সেইটো কি অতি সোনকালে আপডেট দিবলৈ গৈ আছে চৰকাৰে। কাৰণ আমি প্ৰথম কথা সেইটো মনত ৰাখিব লাগে, যিহেতু কি আছে, চৰকাৰে ইতিমধ্যে আমাক জনাইছিলে যে 40,000 ভেকেঞ্চি অহা 10 অক্টোবৰত একেলগে তেওঁলোকে পোষ্টবিলাক দিবলৈ গৈ আছে। তো সেইমতে কি হ'ব, 4,500 কি হ'ব, তাতে ইনক্লুড হৈ আছে। টোটেল শিক্ষা বিভাগত 20,000 ভেকেঞ্চি একেলগে দিয়াৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্ত মৰ্মে আমি এইখিনি ক'ব পাৰোঁ যে 4,500 ভেৰিফিকেশ্যনকে অতি সোনকালেই আপডেট দিবলৈ গৈ আছে। তো নেক্সট কেতিয়া নিযুক্তি দিয়া হ'ব সেইখিনি আমি জানো, ঠিক আছে, 10 অক্টোবৰত দিয়াৰ কিছু অতিকৈ সম্ভাৱনাতা আছে। যিহেতু ইমানবাৰ কোৱাৰ পিছতো আমি ক'ব পাৰোঁ যে যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমি সম্ভাৱনাতা আছে বুলিয়ে আমি ধৰিব পাৰোঁ। নেক্সট কি কৰিব লাগে এইখিনি মুহূৰ্তত, কি কৰিব লাগে, কোনসকলৰ কাৰণে বিশেষকৈ যিসকলে 4,500 কাৰণে কিছু এপ্লাই কৰিছে, সেইসকলৰ কাৰণে কি কৰিব লাগে, সেইসকলৰ কাৰণে কিছু এতিয়া সুন্দৰকৈ পৰিপাটিকৈ যিমানখিনি ভেৰিফিকেশ্যনৰ কাৰণে ডকুমেণ্ট হাতত ৰাখিব লাগে সেইখিনি কি কৰিব লাগে, সুন্দৰকৈ ধুনীয়াকৈ সজাই পৰাই ৰাখিবলৈ ট্ৰাই কৰক, যাতে কি হ'ব, যেতিয়া ভেৰিফিকেশ্যনৰ কাৰণে মাতিব তেতিয়া আৰু সময় নিদিয়ে। যিহেতু কি আছে, 10 অক্টোবৰ এতিয়ালৈকে 10 অক্টোবৰৰ মাজত কি বৰ বেছি দিন নাই। তো সেইকাৰণে কি কৰিব, আপোনালোকে ডকুমেণ্টবোৰ কিছু ভালদৰে চেক কৰি পেলাই আপোনালোকে ভালদৰে সজাই পৰাই ৰাখক আৰু পৰিপাটিকৈ, যাতে কি হয় কোনো ধৰণৰ অসুবিধা নহয়। যেনেকৈ কিছুমান বিষয় আছে, তো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আৰু কিবা কিবি অনলাইন এতিয়া কি আছে, যিবোৰ কি আছে পুৰণা ডকুমেণ্ট আছে সেইখিনি কি অনলাইন কৰিব লাগে, ডিজিটেল মাধ্যমত আহিছে, এইখিনি আপডেট কৰিব লাগে, সেইখিনি গোটেইখিনি কৰি লওক। আৰু কি ডকুমেণ্ট লাগে সেইখিনি আপোনালোকে জানিব বিচাৰে, তেনেহ'লে কিবা তলত কমেণ্ট ছেকশ্যনত লিখিব যে কি আছে, যিহেতু মই অলৰেডি ভেৰিফিকেশ্যন কৰি থৈ আহিছোঁ, কোনবোৰ ডকুমেণ্ট শিক্ষা বিভাগৰ কাৰণে অতিকৈ প্ৰয়োজন, সেইখিনি আমি কি কৰিব পাৰোঁ, বেলেগ এটা ভিডিঅ'ত আমি জনাই দিব পাৰোঁ। তো এইখিনি আপোনালোকে জানিব বিচাৰিলে তেনেহ'লে কি কৰিব পাৰে, মোৰ এই ভিডিঅ'টো তলত কমেণ্ট ছেকশ্যনত লিখিব পাৰে। এইখিনি তো সলনি হোৱা বিষয়বোৰ কি, কেইবাটাও বিষয় এতিয়া কি সলনি হৈ গৈছে। যেতিয়ালৈকে আপোনালোকে কি কৰিছিল, 4,500 ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰি থৈছিলে, সেই সময় আৰু আজিৰ পৰিস্থিতি কি যে টোটেলি বেলেগ হৈ গ'ল। তো সেই ভিত্তিত আমি ক'ব পাৰোঁ যে কি আছে, তো আপোনালোকে কেইবাটাও বিষয় কি আছে এতিয়া সলনি হৈ গৈছে। সেই সলনি হোৱা বিষয়বোৰ আপোনালোকে কি কৰিব, অলপ চালি জাৰি চাব লাগে যে বিষয়বোৰ কোনবোৰ কি হৈছে। এতিয়া মাজত অলপ এটা কথা কৈ দিওঁ, যি কি MCQ যদি বিচাৰে, যিমান জিকে হওক আৰু মেথছৰ যি কি হ'ব, MCQ টাইপ যি কুৱেশ্যনবোৰ কেনেকৈ চল্ভ কৰিব লাগে অতি শ্বৰ্ট ট্ৰিক্সত, সেইখিনি কি কৰিব আপোনালোকে এই ইউটিউব চেনেলৰ জৰিয়তে এইখিনি আপোনালোকে পাব পাৰিব। এইখিনি আছে। লগতে যিসকলে আগন্তুক CTETৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে সম্পূৰ্ণকৈ, সেইসকলে কি কৰিব, মোৰ এই চেনেলটোত ভিজিট কৰিব পাৰে। সম্পূৰ্ণকৈ আমি কি কৰিম, কনচেপ্ট ৱাইজ ক্লাছ দিবলৈ ট্ৰাই কৰিম, আৰু মানে কিতাপক কেন্দ্ৰ কৰি আমি কি কৰিম, সেইখিনি চিলেবাছ কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম। তো যদি আপোনালোকে সেইখিনি বিচাৰে তেনেহ'লে কিয় মোৰ এই চেনেলটোত ভিজিট কৰিব পাৰে আৰু আনকো শ্বেয়াৰ কৰিব পাৰে। লগতে এটা কথা, আপোনালোকে কি কৰিব, CTET যদি কোৱালিফাই কৰিব লাগে তেনেহ'লে কেনেকৈ কি প্ৰস্তুতি কৰিব লাগে, কেনেকৈ আমি কোৱালিফাই কৰিছোঁ সেইখিনি আমি কি কৰিব আপোনালোকক জনাই দিব পাৰোঁ। আৰু সেইখিনি কি কোনো শ্বৰ্ট ফৰ্মত নহয়, কেনেকৈ আমি কি কৰোঁ, প্ৰচেছ বাই প্ৰচেছ আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেইখিনি আমি কি কৰিম আপোনালোকক ধুনীয়াকৈ আমি জনাই দিব পাৰোঁ। খালি অকল জনাই দিয়েই নহয়, জনাই দিয়াৰ লগে লগে আমি কিমান সহায় কৰিব পাৰোঁ সেইখিনি আমি কি কৰিম, আপোনালোকক সহায় কৰাৰ কাৰণে আমি আগবাঢ়ি আহিম। তো এইখিনি আছিলে। নেক্সট আমি যি কি আছিলে, কোনবোৰ বিষয় সলনি হৈছে যোৱা সময়ত। এতিয়া কথাটো চাওক, যোৱা সময়ত আপোনালোকে চাইছে যে কি আছিল, BEd কেণ্ডিডেটক LPৰ কাৰণে আৰু কি আছিল নিৰ্বাচিত কৰা নহয়, সেইটো কি আছিল সিদ্ধান্ত হৈ গৈছে। যে বৰ্তমান সময়ত যিসকলে BEd কৰিছে সেইসকলে LPৰ কাৰণে কোনো ধৰণৰ নিযুক্তি নাপায়। নেক্সট কথাটো হৈছে DLED প্ৰাৰ্থী। DLED প্ৰাৰ্থীৰ মাজতে কি আছিল, একাংশ NIOSৰ পৰা কি আছিল, যিসকলে DLED কৰিছিলে সেইসকলক কি হৈছিল, এতিয়া ভেৰিফিকেশ্যনৰ কাৰণে যি ক্ৰাইটেৰিয়া ধৰি দিছে, সেই ক্ৰাইটেৰিয়া মতে কি আছিল, বহুতে সেইখিনি ফুলফিল কৰাত কি আছিল অসমৰ্থ হৈছে। মই জনাত কেইবাজনো কি আছিল NIOSৰ প্ৰাৰ্থী, যিসকলে কি আছিল পূৰ্বতে NIOSৰ পৰা কি আছিল DLED কৰিছিলে, সেইসকলে ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে যদিও তেওঁলোকে কি আছিল প্ৰপাৰ যি কি আছিল ডকুমেণ্ট, সেই ডকুমেণ্টখিনি কি আছিল তেওঁলোকৰ হাতত নাই।
নথকাৰ কেইবাটাও কাৰণ আছে। সেইখিনি কি হৈছে NIOSৰ যি ওপৰত ভিত্তি কৰি যি ভিডিঅ' হ'ব সেইখিনিত আপোনালোকক জনাই দিয়া হ'ব। ইয়াৰ কাৰণে কি হ'ব, বহুতো কি NIOSৰ প্ৰাৰ্থীও কি হ'ব ইয়াৰ পৰা কি হ'ব আঁতৰত থাকিবলগীয়া হ'ব। তেওঁলোকৰ কাৰণে সুখৰ কথা নহয় যদিও তথাপিও কি হৈছিল, যিসকলে কি আছিল DLED বা BEDৰ জৰিয়তে কি আছিল এপ্লাই কৰিছিলে 4500 ভেকেঞ্চিৰ কাৰণে, তেওঁলোকৰ কাৰণে এটা কি হ'ব অতি কমকৈ মানে যি ডাউনফল হ'বলৈ গৈ আছে মেৰিট লিষ্টৰ যি মাৰ্ক আছে সেইখিনি কি হ'ব ডাউনফল হ'ব গৈ আছে। এই দুটা কাৰণ। নেক্সট BED আৰু DLEDৰ প্ৰাৰ্থীৰ যি সংখ্যা বৰ্তমান আগৰ দৰে যিমান আছিলে ইয়াত কি হ'ল, যেতিয়া কি একেলগে 20,000 ভেকেঞ্চি একেলগে দিয়া হ'ব তেতিয়া কি হ'ব, তেতিয়া বহুতো সংখ্যক যিসকলে কি আছে এবাৰ CTET পাছ কৰে তেওঁ কি কৰে জব নোপোৱালৈকে তেওঁলোকে আকৌ এবাৰ এক্সাম দিয়ে। তো তেনেকুৱা কেণ্ডিডেট যিসকলে এবাৰ পাছ কৰিছে, যেনেকৈ মই এবাৰ পাছ কৰিছোঁ আকৌ কি কৰিছোঁ ভাল এখন মাৰ্ক পোৱাৰ কাৰণে কি কৰিছোঁ ট্ৰাই কৰিছোঁ, মেৰিট লিষ্টত যাতে অতি সোনকালে বাকিছে মেৰিট লিষ্টত যাতে মোৰ নামটো আহে তাৰ কাৰণে কি কৰোঁ আকৌ প্ৰিপাৰেশ্যন কৰি পেলাই এক্সামটো দিয়াৰ ট্ৰাই কৰা হয়। তো তেনেকৈ পাছ কৰা কেণ্ডিডেটে কি হয় বহুতো তেনেকুৱা থাকি যায় যি কি এবাৰ নহয় এবাৰ অৰ্থাৎ 2বাৰ বা 3বাৰ দিয়াৰ ট্ৰাই কৰে বা তেওঁলোকৰ হাতত কি হয় কেইবাটাও চাৰ্টিফিকেট হাতত থাকে। তো সেই ফালৰ পৰা কি হৈছিল বহুতো প্ৰাৰ্থী কি হ'ব এই 20,000ৰ ভিতৰত বা ধৰি লওক কি 5,500ৰ ভিতৰত সোমাই যাব, লগতে কি হ'ব কিছুমান কেণ্ডিডেট আকৌ GT-PGTতো গুচি যাব। তো ইয়াৰ কাৰণে কি হ'ব যে 4,500 ভেকেঞ্চিত আপোনাৰ যাৰ একেবাৰে কম নম্বৰ আছে সেইসকলে কি হ'ব পাৰে তেওঁলোকৰ সুযোগ এটা হ'ব পাৰে। নেক্সট 2 নম্বৰ পইণ্টত যদি কি আছে শিক্ষা বিভাগৰ নিযুক্তিৰ সংখ্যা, শিক্ষা বিভাগ একেলগে নিযুক্তি দিয়াৰ কাৰণে কি আছে বহুতো তেনেকুৱা শিক্ষাৰ্থী আছে যিসকলে LPUP চাকৰি কৰি আছে বা কি LPUPত এপ্লাই কৰিছিলে সেইসকলক গুচি যাব ক'ত নেক্সট GT-PGTত সোমাই গৈছে বা কি গ্ৰেজুৱেট টিচাৰ বা কি PGT টিচাৰত কি আছিল শিক্ষকতা কৰিব, বা যোনে কি LPত পাইছিলে তেওঁ আকৌ আপাৰ প্ৰাইমেৰীত পাইছে। সেই ক্ষেত্ৰত কি হ'ব LPতো এটা সুযোগ ওলাই পৰিব, আকৌ UPতো ওলাই পৰিব। আকৌ নতুন নিযুক্তিৰ ক্ষেত্ৰতে কি হ'ব LPUP যি নেক্সট যেতিয়া কি হ'ব পোষ্ট ওলাব তেতিয়া কি হ'ব সেই ভেকেঞ্চিবিলাক কি হ'ব আকৌ দিবলৈ ট্ৰাই কৰিব। তো সেইটো কাৰণে যিসকলে এতিয়ালৈকে CTET পাছ কৰা নাই তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুতো গুৰুত্বপূৰ্ণ কৈছিলোঁ। নেক্সট GT-PGT টেটকম যি ৰিক্ৰুটমেণ্ট হৈছে ইয়াৰ জৰিয়তে আমাৰ কিছুমান কথা আমি ভালদৰে জানিব পাৰিছোঁ যে এতিয়া অভাৰলিপিঙৰ যি প্ৰচেছ আছে সেইটো কি কৰিলে তেওঁলোকে যি বহুতো কেণ্ডিডেট আছে তেনেকুৱা যে মেমৰেণ্ডাম দি পেলাই জনাবলৈ ট্ৰাই কৰিছিল যাতে অভাৰলিপিঙৰ যি সমস্যা সেইটো কি কৰিলে নোহোৱা কৰাৰ ব্যৱস্থা ৰাখিলে, যাৰ জৰিয়তে আমি যোৱা সময়ত আমি দেখা পালোঁ যে PGTত নাম অহা ব্যক্তিসকলক কি কৰিলে কেণ্ডিডেটসকলক GTত তেওঁলোকৰ মেৰিটৰ ভিতৰত নামটো থাকিব পাৰিলেও কি আছিল তেওঁলোকৰ নামটো কি আছিল অহা নাছিলে, কাৰণ তেওঁলোকে কি আছিল PGTত পাইছিলে। মানে অভাৰলিপিং যি ব্যৱস্থা আছিলে সেইটো কি হৈছে নোহোৱা কৰাৰ কাৰণে কি হৈছে এটা ব্যৱস্থা হাতত লৈছে। তো ইয়াৰ জৰিয়তে তেওঁলোকে অলপ দিনৰ আগতে তেওঁলোকে কি আছিল অফিচিয়েলি জনাইছিলে যে কি তেওঁলোকে অভাৰলিপিঙৰ ওপৰত কাম কৰিবলৈ তেওঁলোকে কি কৰিব চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁলোকে জনাইছিলে। তো ইয়াৰ পৰাও আমি কি অলপ সকাহ পাব পাৰোঁ। নেক্সট কি আছে আসাম টেট যি আছে LPUP, বৰ্তমান আসাম টেটৰ যি কি আছে আসাম টেট হিচাপে যে LPUP টেট অনুষ্ঠিত হৈছিল সেইখিনি কিছু বৰ্তমান নোহোৱা হোৱাৰ কাৰণে এতিয়া কেণ্ডিডেটৰ সংখ্যা কি বহুত কি কমি গৈছে, কাৰণ যিহেতু কিছু আসাম টেট হ'লে কি বহুতো কেণ্ডিডেট তেনেকৈ পাছ কৰে নিজৰ মাতৃভাষা থাকে, কিছুমান বিশেষ কাৰণত কি হয় আসাম টেটত কি হয় তেওঁলোকে পাছ কৰিবলৈ সক্ষম হয় বেছি সংখ্যক, কিন্তু যেতিয়া কি হ'লে CTET আহিলে তেতিয়া কি হ'ল হিন্দী আৰু ইংলিছ মিডিয়াম কিছুমান কেণ্ডিডেটৰ কি হয় অসুবিধা হৈছে বা নাইবা কি আছিল সেই CTETৰ যি পেটাৰ্ণ সেই পেটাৰ্ণটোৰ লগত অলপ সংগতিপূৰ্ণ নোহোৱাৰ কাৰণে কি আছিল আসাম টেটৰ দৰে কি আছিল CTETতো শিক্ষাৰ্থী পাছ কৰাৰ শিক্ষাৰ্থী কি আছে বহুতো কম আমি দেখা পাওঁ। নেক্সট 5,500 LPUP যি ভেৰিফিকেশ্যন হৈ আছে সেইখিনি কি গোটেইখিনি মানে কৰি লোৱাৰ কি ইতিমধ্যে কৰি লোৱাৰ কি গোটেইখিনি কথা হাতত লৈছে, তাৰপিছত কি কৰিব পাৰে তেওঁলোকে মেৰিট লিষ্ট ওলাব আৰু কি যিসকল 5,500 ভেৰিফিকেশ্যনত নাম আহিছে তেওঁলোকক যদি তেওঁ মেৰিট লিষ্টত দি দিয়ে তেওঁলোকৰ নাম, তেনেহ'লে কি কৰিব পাৰে 4,500 সেই সকল কেণ্ডিডেটক কি হ'ব নামাতে আৰু মাতিলে কি কৰিব 5,500 ভেকেঞ্চি তেওঁলোকৰ মেৰিট লিষ্টত নাম ৰাখিব, কিন্তু 4,500 যি কি আছিল কেণ্ডিডেটৰ যি কি আছিল একদম তলৰ পিনে যি যোনে ৱেইটিং লিষ্টত থাকিব বুলি ভাবি আছে তেওঁলোকে কি কৰিব এখন সুন্দৰকৈ LPUP জব পাবলৈ কিবা সক্ষম হ'ব। তো তাৰ কাৰণে কৈছোঁ যদি আপোনালোকে এই জবখিনি পাব বিচাৰে আৰু আগন্তুক কি কি আছিল আপডেট দিবলৈ গৈ আছে ভেৰিফিকেশ্যনৰ কাৰণে সেইখিনি কাৰণে যদি আপোনালোকে প্ৰস্তুত হৈ থাকে তেনেহ'লে কিবা কোনো ধৰণৰ অসুবিধা নহ'ব বুলি। তো যিসকল আগন্তুক পৰ্যায়ত চৰকাৰী চাকৰি পাই সুখী হ'বলৈ মন আছে তেওঁলোকে কি কৰিব এইখিনি ভিডিঅ' চাই পেলাই আপোনালোকে যে কি হৈছে আপোনালোকে নিজৰ মনটোত এখন আশা জগাব পাৰে আৰু তলত কমেণ্ট ছেকশ্যনত লিখিব পাৰে যে আপোনালোকৰ মতামত কি। তো এই দিনটোৰ বাবে ৰৈ থকা যিসকল কিছু এখন চাকৰি পাব সেই দিনটোৰ কাৰণে ৰৈ আছে সেইসকলৰ কাৰণে এখন আগন্তুক দিনৰ কাৰণে সুখবৰ হ'বলৈ গৈ আছে। তো আজি এইখিনি আছিলে, আজি ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।